আমাৰ অসমৰ ৰাইজ, আমাৰ অসমীয়া ৰাইজ, আমাৰ গোটেই জনগোষ্ঠীখিনি যিমানখিনি আছে সকলোকে মই কৈছোঁ, য়েছ আপোনালোক সঁচা অনুৰাগী হয়। আপোনালোক সঁচা অনুৰাগী এইকাৰণে হয় কাৰণ আপোনালোকে জুবিনদাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি আছে, জুবিনদাৰ গানবোৰ আজিলৈকে শুনি আছে। এতিয়ালৈকে ৰৈ ৰৈ বিনালে আপোনালোকে চাইছে বা চাব, হয়তো টিকেট নাই পোৱা, কিছুমানে আনকি ডাবল ট্ৰিপল চাব, 2বাৰ 3বাৰ চাব। ঠিক আছে, ইমানখিনি মৰম। আজি দিয়া বন্তি সকলোতে জ্বলাই আছে, সাংস্কৃতিক অনুষ্ঠান পাতি আছে এতিয়াও। ঠিক আছে, ৰাজহুৱাভাৱেও বহুতে মিটিং পাতিছে, মেল পাতিছে, জুবিনদাৰ কথা গাইছে, জুবিনদাৰ কথা পাতিছে। তো আপোনালোক সঁচা অনুৰাগী হয়, আপোনালোকে জুবিনদাক ভাল পায়, জুবিনদাৰ কাৰণে আপোনালোকে বহুখিনি কৰিছে। জুবিনদা আমাৰ কাৰণে যিমানখিনি কৰিছে, আজি তেওঁ জীয়াই থকা অৱস্থাত হয়তো তেওঁ একো এৱাৰ্ড নাপালে, তেওঁ একো ডাঙৰ ফেমাছ একো এৱাৰ্ড নাপালে জীয়াই থকা অৱস্থাত, কিন্তু এইটো চবতছে বিগেষ্ট এৱাৰ্ড হয় যিখিনি আপোনালোকৰ মৰম আছে, যিখিনি আপোনালোকৰ ভালপোৱা আছে। তেওঁক ভাৰত ৰত্ন নালাগে, তেওঁক অসম ৰত্ন নালাগে, তেওঁক দাদা চাহেব ফাল্কে নালাগে, তেওঁক একোৱে এৱাৰ্ড নালাগে, তেওঁ নিজে এটা এৱাৰ্ড হয়। এণ্ড আমি যিখিনি তেওঁক মৰম কৰিছোঁ, যিখিনি আমি তেওঁলোকৰ কাৰণে কৰিছোঁ, জুবিনদাৰ কাৰণে কৰিছোঁ, য়েছ মই ভাবোঁ যে আমাৰ এখন বৰ অসমৰ সপোন আমি দেখিছিলোঁ, এণ্ড সেই বৰ অসমৰ সপোন জুবিনদা কায়িকভাৱে নোহোৱা হোৱাৰ পিছত আমাৰ সপোন পূৰণ হৈছে। আজি অসমীয়া চলচ্চিত্ৰ জগত পুনৰ প্ৰাণ পাই উঠিছে। আজি আমাৰ মানুহখিনি একগোট হৈছে, জাতি মাটি ভাষা নিৰ্বিশেষে। ঠিক আছে, সকলোৱে ইয়াত হিন্দু মুছলিম কোনো নাই। আজি জুবিন ক্ষেত্ৰত সকলো জাতিৰ মানুহে গৈছে, সকলো ধৰ্মৰ মানুহে গৈছে, ধনী দুখীয়া মানুহে গৈছে, কোনো একো বাকী নাই। জুবিনদাই সকলোকে একজেক কৰিছে, এইটো ইয়াৰে প্ৰমাণ। এনে এইটোৱে সকলোকে ডাঙৰ এৱাৰ্ড। আৰু শেষত এটা কথাটো এনেকুৱা, যদি এৱাৰ্ড দিবই আছে নহয়, যদি এৱাৰ্ড দিবই আছে তেনেহ'লে কিন্তু জুবিনদাৰ নামত এটা এৱাৰ্ড ৰাখক। জুবিনদাক এৱাৰ্ড দিব নালাগে, জুবিনদাৰ নামত এটা এৱাৰ্ড ৰাখক। এণ্ড যিখিনি কলা সংস্কৃতিৰ লগত জড়িত মানুহ হয়, যিখিনি আগবাঢ়ি অহা নৱপ্ৰজন্ম হয়, তেওঁলোক মুভি ইণ্ডাষ্ট্ৰি হ'ল, চিনেমা ইণ্ডাষ্ট্ৰি হ'ল, ঠিক আছে, য'তে ভাল কাম কৰে বা কিবা চাপ'জ ভাল গানেই গালে, যি হয় কিয়, তেওঁলোক যাতে সেইবিলাক এৱাৰ্ড দিয়া যায়। মই নাজানো, মই ক'ব ভালকে হয়তো বুজাব পৰা নাই, কিন্তু মনৰ কথাখিনি আপোনালোকে বুজি পাইছে, সেইটোৱে যথেষ্ট, সেইটোৱে বহুত।